নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই বনাম গমৰ লাড্ডু। গমৰ লাড্ডু বনাবৰ বাবে মই লৈছোঁ আধা বাটি গম, আধা বাটি মিক্সিত পিছি লোৱা চেনি, কেইটামান ড্ৰাই ফ্ৰুটছ আৰু ঘি। প্ৰথমে মই কেৰাহীখন গেছত পাতি দিছোঁ, জুইটো একেবাৰে কম কৰি ৰাখিছোঁ। তাৰ পিছত 4 চামুচ ঘি দি দিছোঁ। আধা বাটি গমটো মই এতিয়া অলপ অলপকৈ ভাজি ল'ম। দুভাগ কৰি ভাজিম, গোটেইখিনি একেলগে দি নিদিওঁ। ঘিখিনি বেছিকৈ গৰম হৈ যাবলৈ নিদিব, অলপ অলপ গৰম হৈ থাকোঁতেই গমখিনি ভাজিব লাগিব আৰু এনেকৈ লৰাই লৰাই ভাজিব লাগিব। এইখিনি আমাৰ হৈ গৈছে। এতিয়া আমি এইখিনি এখন প্লেটত কাঢ়ি থৈ দিম। এতিয়া বাকী থকা গমখিনিও দি দিম। গেছটো একেবাৰে কম হৈ আছে আৰু লৰাই লৰাই ভাজিম এইখিনি। খিনি কাঢ়ি ল'লোঁ। সেইখন কেৰাহীতে এতিয়া মই ড্ৰাই ফ্ৰুটছকেইটা ভাজি ল'ম। প্ৰথমে কাজুকেইটা দি দিম। গেছটো একেবাৰে কম কৰি থোৱা আছে। কাজুকেইটা অলপ ভাজাওঁতে মই কিচমিচকেইটা দি দিম। কিচমিচকেইটা একদম গোটা গোটা মানে ফুলি আহিলে এতিয়া মই গোটেইখিনি কাঢ়ি থৈ দিম। এতিয়া মই একেখন কেৰাহীতে আৰু 3 চামুচ ঘি দি দিছোঁ। ঘিখিনি যেতিয়া অকণমান গৰম হৈছে, মই 1.5 বাটি আটা দিছোঁ। ৰঙা আটা দিছোঁ মই। বগা আটা দিলে ইমান ভাল নহয় খাবলৈ। আপোনালোকেও যদি বনায় ৰঙা আটাই দিব আৰু এনেকৈ লৰাই লৰাই ভাজি ল'ম। গেছটো একেবাৰে কম হৈ আছে। প্ৰথমে ঘিখিনি গোটেইখিনি আটাখিনিয়ে শুহি ল'ব, কিন্তু লাহে লাহে এনেকুৱা হৈ যাব। অলপ অলপকৈ এৰি দিব যেতিয়া ভালকৈ ভাজ খাই গৈ থাকিব। 15 মিনিটমান মই ভাজিছোঁ গেছটো একেবাৰে কম কৰি আৰু লৰাই আছোঁ, নহ'লে তলত লাগি যাব পাৰে। এতিয়া এইখিনি গোটেইখিনি ভাজা মোৰ হৈ গৈছে। এতিয়া মই এখন প্লেটত থৈ দিম অকণমান ঠাণ্ডা হ'বলৈ। এখন মই প্লেটত থৈ দিছোঁ আটাখিনি, আৰু মই এই বেলনাখনত গমখিনি ভাঙি ল'ম। মিক্সিত মাৰি দিলে বেছি গুড়ি হৈ যাব, সেইকাৰণে মই আপোনালোকৰ তাত যদি খুন্দনা আছে তাতো আপোনালোকে অলপ অলপকৈ খুন্দি ল'ব পাৰে। এনেকৈ কৰি গোটেইখিনি গম মই এনেকৈ গুড়ি কৰি ল'ম। এনেকৈ হাতেৰে দিওঁতে আচলতে ভাগি গৈছে, খুব ধুনীয়াকৈ ভাজ খাইছে। যদি ভালকৈ ভাজ নাখায় মানে গমখিনি দাঁতত লাগি যাব পাৰে লাডুটো খাওঁতে। আৰু একেদৰে মই ড্ৰাই ফ্ৰুটছ মানে কাজুকেইটাও এনেকৈ ভাঙি লৈছোঁ আৰু কিচমিচকেইটা মই সৰু সৰুকৈ কাটি ল'ম।
আপোনালোকে ডাঙৰ ডাঙৰকৈও দিব পাৰে, মই কিন্তু সৰু সৰুকৈ কাটি দিছোঁ। আৰু এতিয়া অকণমান ঠাণ্ডা হৈ গ'ল আমাৰ আটাখিনি। বেছি ঠাণ্ডা হ'ব নালাগে, অকণমান ঠাণ্ডা হ'লে আপোনালোকে এনেকৈ গৰমখিনি মিলাই দিব। বেছি ঠাণ্ডা হৈ গ'লে কিন্তু ভালকৈ মিল নাখাব। ড্ৰাই ফ্ৰুটছখিনি দি গোটেইখিনি তাত ভালকৈ মিলাই ল'ম এতিয়া। এতিয়া অলপ গৰম হৈ আছে, সেইকাৰণে হাতেৰে এনেকৈ মোহাৰি গোটেইখিনি ধুনীয়াকৈ মিলাই দিছোঁ। আৰু গৰমে গৰমে চেনিখিনি দি নিদিওঁ, অলপ যেতিয়া ঠাণ্ডা হ'ব তেতিয়াহে দিম চেনিখিনি। এতিয়া ঠাণ্ডা হৈ গৈছে, এতিয়া চেনিখিনি মিলাই ল'ম। আৰু এনেকৈ হাতেৰে ঘূৰাই ঘূৰাই লাডুটো বান্ধি দিম। অলপ জোৰে জোৰে দিব লাগিব। প্ৰথমটো লাডু হৈ গ'ল, আৰু একেটা পদ্ধতিৰে গোটেইকেইটা লাডু মই বান্ধি ল'ম। আৰু এনেকৈ মই গোটেইকেইটা লাডু বনাই ল'লোঁ, বেছিকেইটা নহ'লে বাৰু। আৰু আপোনালোকেও বনাই খাই চাবচোন, আৰু মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিলে খাই। ভিডিঅ'টো যদি চাই ভাল পালে নিশ্চয় লাইক কৰিব, আৰু চেনেলটোও ছাবস্ক্ৰাইব কৰিব।